নমস্কাৰ, আজি আপোনালোকক আমাৰ নখোৱাৰ ভিডিঅ' দেখুৱাম। আমাৰ জোনকাই হাঁহ পুৰিছে, আৰু এয়া আমাৰ তৰুণকাই মাছত হালধি নিমখ দিছে। শাক কটা প্ৰায় হৈয়ে গৈছে। ববি আদা নহৰু খুন্দাত ব্যস্ত। এয়া আমাৰ আই মাতৃ আৰু এয়া বৰমা। এয়া আমাৰ বিগ বছ পিতাই। আমাৰ কুইন চিকি। হাঁহ কটা ষ্টাৰ্ট। ধন আৰু জোনকাই পুৰা এফালে এটাই পেটু চাফাত কৰাত ব্যস্ত, এটাই মাংস কটাত। এতিয়া দাইল উতলি আছে, দাইল আৰু ঔটেঙা কচু। তৰুণকাই মাছ ফ্ৰাই কৰি আছে। পুৱাৰে পৰা কামত ব্যস্ত হৈ থকা আমাৰ অনুপল কাইহঁত এয়া। এইগৰাকী আমাৰ টুনি বৌ। কামটো দেখিছেই নহয়। এয়া মামনি খুৰী বেঙেনা কাটি আছে জ্বলা ভাজিত দিবলৈ। কামচুৰ কৃষ্ণা বৌহঁতক দেখিছে নহয়, তামোল চুবাই চুবাই বহি আছে। এইগৰাকী আমাৰ পৰি বৌ। মাছ ফ্ৰাই সম্পূৰ্ণ হৈ গ'ল। এতিয়া এয়া নিৰামিষ ভাজি, ফুলকবি আলু আৰু লগতে বিলাহী। হাঁহৰ মাংস লগতে কোমোৰা। ভাত চাকি দিছে। অৱশেষত অত দেৰি অপেক্ষাৰে ৰৈ থকাৰ অন্তত খাবলৈ হৈছেগৈ আৰু লাহেকৈ। ভকতসকলে আগ কৰি সেৱা জনোৱা হৈছে। মাৰ্জনা কৰিব আৰু আমাৰ ননবীন বুলি ৰাইজ হৈ আমি ৰাধনি হওক এই অনামেও অৰ্পণ কৰা হৈছে। এই সেৱা ভাগি ভগৱন্ত তথা সন্তুষ্ট হৈ আগলৈকে কৰ্ম কৰি থাকিব খানা ষ্টাৰ্ট। এয়া শেষত ৰান্ধনি খানা। দেখিছেই নহয়, গা বিষ মাৰিবলৈ পনীয় বিষ। শেষত এইজন আমাৰ হুলটুকাই দেই।